নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, মিষ্টাৰ আবিৰ চেনেলৰ মই ৰুবুলে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আপোনালোকে এজোপা তিতাকেৰেলা এটা বাল্টিত ৰোপণ কৰিলে কিমান সুবিধা হয় তাকে মই দেখাব খুজিছোঁ। মোৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব। মই এটা সুন্দৰকৈ এনেকৈ বাল্টিত কি কৰিছোঁ, এনেকুৱা কিছুমান পথাৰত পৰি থকা নৰা লৈছোঁ আৰু এনেকৈ গোবৰ আৰু মাটি মিশ্ৰণ কৰি এটা বাল্টিত সম্পূৰ্ণৰূপে ভৰাই দিছোঁ। তাৰপিছত এনেকৈ 3টা তিতাকেৰেলা পুলি ৰুই দিছোঁ, যিকেইটা এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে বহুত সুন্দৰ হৈছে। এনে কৰিলে কি হয়, আমি ইয়াত কম পৰিমাণে পানী আৰু সাৰ কম পৰিমাণে দিলেও হৈ যায়। আমি যদি ডাইৰেক্ট এনেকৈ মাটিত যদি এজোপা কেৰেলা ৰোপণ কৰোঁ, তেতিয়া কি হ'ব, ইয়াত দুবাল্টি বা এবাল্টি পানী দিলে আধা ঘণ্টা এঘণ্টাৰ পিছত সম্পূৰ্ণকৈ নোহোৱা হৈ যাব। কিন্তু ইয়াত অলপ পানী দিলেই দিনটোৰ বাবে মাটিখিনি সেমেকি যাব। আৰু মাটিত যিখিনি সাৰ দিয়ে আপোনালোকে সেই সাৰখিনি কেৱল এই পুলি 3টাহে পাব। বাকী ইয়াত যদি এনেকৈ মাটিত ৰোপণ কৰে তেতিয়া কি হ'ব, ইয়াত যিবিলাক ঘাঁহ ওলায় সেইবিলাকে বেছিভাগ তাৰ সাৰখিনি ভক্ষণ কৰিব। আৰু আপোনালোকে কি কৰিব, যদি এনেকৈ এটা বাল্টিত ৰোপণ কৰে তেতিয়া যিটো ছাইডত ৰ'দ পৰে, তেতিয়া এই ৰ'দ পৰা ছাইডটোত কিবা এখন কাপোৰে ঢাকি দিব। তেতিয়া এই ৰ'দ পৰা ছাইডটোত মাটিখিনি গৰম হৈ শিপাবিলাক নষ্ট নহয়। আৰু এই পুলিকেইটা যেতিয়া বগাই যাব, ইয়াতে সুন্দৰকৈ মাটি ইয়াত সুন্দৰকৈ এনেকৈ জেং বা কিবা মাৰি গুজি দিলে ইয়াত সুন্দৰকৈ বগাবলৈ সুবিধা হ'ব। চাওক এই পুলিকেইটা কিমান সুন্দৰ হৈছে। ইয়াৰ কালি কি কৰিব, আপোনালোকে যিটো এনেকৈ বাল্টি ল'ব, সেই বাল্টিটোত আপোনালোকে কেৱল মাটি ভৰাই বাল্টিটো সম্পূৰ্ণকৈ ভৰ্তি কৰি নিদিব। কিয়নো আপোনালোকে যদি অকল ইয়াত মাটি দিয়ে তেতিয়া কি হ'ব, 10-12 দিনৰ পিছত এই মাটিখিনি এলদা হৈ ইয়াৰ যিবিলাক শিপা যাব সেইবিলাক যোৱাত বাধা জন্মিব। আৰু আপোনালোকে যদি সেনেকৈ মাটি আৰু এনেকৈ পচা যদি নৰা আৰু গোবৰ দি যদি ইয়াত আপোনালোকে দিয়ে, তেতিয়া কি হ'ব, লাহে লাহে যিবিলাক নৰা আপোনালোকে দিছিলে সেই নৰাবিলাক পচিবলৈ আৰম্ভ কৰিব আৰু শিপাবিলাকে তাত বগাবলৈ সুবিধা হ'ব। সেইকাৰণে আপোনালোকে তেনেকৈ দিব। আৰু ইয়াত সময়ে সময়ে কীটনাশক দ্ৰব্য ছটিয়াই ৰাখিব। আৰু যেতিয়া ইয়াৰ পাত 12খিলামান হ'ব, তেতিয়া আপোনালোকে কিনাৰত কেৱল জাহাজী কলৰ বাকলি দি পিনি এই কাষত আপোনালোকে এনেকৈ ৰাখিব। তেতিয়া কি হ'ব, ইয়াত জাহাজী কলৰ বাকলিখিনি লাহে লাহে পচি ইয়াত সাৰলৈ পৰিণত হ'ব। জাহাজী কলৰ বাকলি এই গুটি যিবিলাক লাগে তাক বহুত সুবিধা হয়। এইবিলাক যিবিলাক ফল প্ৰডাকশ্যন হয়, জাহাজী কলৰ বাকলিৰ বাবে বেছি হয়। সেইকাৰণে আপোনালোকে জাহাজী কলৰ বাকলি দিব, তাত পটাছিয়াম থাকে। আৰু আপোনালোকে যিখিনি গোবৰ দিছে সেইখিনিত নাইট্ৰজেন যথেষ্ট পৰিমাণে থাকে। নাইট্ৰজেনৰ কাৰণে সেইখিনি বগাবলৈ সুবিধা পায়। আপোনালোকে যিখিনি ইয়াত নৰা দিলে
তাৰ বাবে শিপাখিনি বগাবলৈ সুবিধা হৈ থাকিব। এইকেইটা কৰিলে নিশ্চয় আপোনালোকে তিতাকেৰেলা যি 2জোপা 3জোপা ৰোপণ কৰে সেইকেইজোপাত বহুত তিতাকেৰেলা লাগিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু যদি কিবা মই কোৱাত অলপ আপোনালোকৰ মনত যদি কিবা খোকোজা থাকিলে তলত কমেণ্ট কৰি ক'ব। আৰু যদি কিবা আপোনালোকৰ দিহা পৰামৰ্শ আছে ভিডিঅ'টোত আপোনালোকে তলত কমেণ্ট কৰি জনাব। ধন্যবাদ।